নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাডি উইথ ট্ৰিক চেনেলটোৰ নতুন এটা ভিডিঅ'টোলৈ। বন্ধু বান্ধৱীসকল, অসম পুলিচৰ ফালৰ পৰা যি এক্সাইজ কনষ্টেবল আৰু এছিষ্টেণ্ট ইন্সপেক্টৰৰ যি 203টা পদৰ মুকলি হৈছে, তাৰ অনলাইন আবেদন ঘৰতে বহি নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰিব, এই ভিডিঅ'টোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আমাৰ যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। বলকচোন বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে যাব লাগিব আসাম পুলিচৰ যি অফিচিয়েল ৱেবছাইট তালৈকে। এয়া হ'ল বন্ধু বান্ধৱীসকল আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটটোলৈ আপোনালোকে ডাইৰেক্ট লিংক মই দি থৈছোঁ ডেছক্ৰিপশ্যনত, তাৰ পৰা আপোনালোকে আহিব পাৰিব। ইয়াত আহি পেলাই তলত ইয়াত যিবিলাক ইনষ্ট্ৰাকশ্যন আছে এইবিলাক পঢ়ি ল'ব। তাৰপিছত তলত আহি পেলাই ইয়াত দেখিছে ৰেজিষ্ট্ৰেশ্যন বুলি, তাত নিজৰ নামটো ভৰাব লাগিব, তাৰপিছত লাষ্ট নেম ভৰাব লাগিব, তাৰপিছত ফোন নম্বৰ আৰু ইমেইল ID। তাৰপিছত ইয়াত দেখিছে এমপ্লয়ী এক্সচেঞ্জ নাম্বাৰ ভৰাব লাগিব, তাৰপিছত মিনিমাম কোৱালিফিকেশ্যন কিমান সেইটো ভৰাব লাগিব, কাষ্ট ভৰাব লাগিব, ডেট অফ বাৰ্থ ভৰাব লাগিব। মই এইবিলাক ফিল আপ কৰি লওঁ। দেখিছে নামটো ভৰালোঁ, তাৰপিছত ফোন নম্বৰ ভৰালোঁ, তাৰপিছত এমপ্লয়ী এক্সচেঞ্জ নাম্বাৰ ভৰালোঁ, তাৰপিছত ইয়াত দিছে মিনিমাম কোৱালিফিকেশ্যন, ইয়াত দুটা দিছে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছ, গতিকে মই হায়াৰ ছেকেণ্ডেৰী দিলোঁ। তাৰপিছত ইয়াত কাষ্ট ভৰাব লাগিব, আপোনালোকে জেনেৰেল OBC SC ST যি থাকে এই ইয়েৰটো ফিল আপ কৰিব লাগিব। তাৰপিছত মান্থটো, তাৰপিছত তাৰিখটো মই ফিল আপ কৰিলোঁ। ডেট অফ বাৰ্থটো ফিল আপ কৰাৰ পাছত ইয়াত যি দেখিছে যোনটো বক্স এটা ইয়াত ক্লিক কৰিব লাগিব, তাৰপিছত ৰেজিষ্টাৰ মাৰিব লাগিব। ৰেজিষ্টাৰ মৰাৰ লগে লগে এনেদৰে পেজ এটা খোল খাই আহিব, নতুন পেজ এটা। ইয়াত স্ক্ৰল ডাউন কৰিব লাগিব। আমাৰ দেখিছে এটা ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4, ষ্টেপ 5, ষ্টেপ 6, ষ্টেপ 7, 7টা ষ্টেপ আছে। প্ৰথম ষ্টেপ হৈ গ'ল, এতিয়া 2 নম্বৰ ষ্টেপত আমি কাম কৰি আছোঁ। ইয়াত যিহেতু মই হায়াৰ ছেকেণ্ডেৰী দিছোঁ ইয়াত, গতিকে মই 2টা পোষ্টৰ কাৰণে মই এপ্লাই কৰিব পাৰিম। 2টা পোষ্টটো এতিয়া ক্লিক কৰিব লাগিব। প্ৰথমটো কৰিলোঁ, দ্বিতীয়টো কৰিলোঁ, তাৰপিছত 7 নেক্সট কৰিব লাগিব। 7 নেক্সট কৰাৰ পাছত 3 নম্বৰ পেজটো খোল খাই আহিব। ইয়াত পোষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব। এনেদৰে পোষ্ট প্ৰিফাৰেঞ্চটো দি ল'ব লাগিব। প্ৰথমে মই এছিষ্টেণ্ট ইন্সপেক্টৰটো দিলোঁ, তাৰপিছত 2 নম্বৰত দি দিম মই এক্সাইজ কনষ্টেবল। তাৰপিছত তলত দেখিছে প্ৰিভিয়াছ, তাৰপিছত আছে 7 নেক্সট কৰিব লাগিব। তাৰপিছত কৰাৰ লগে লগে এনেকুৱা 3 নম্বৰ ষ্টেপটো ফিল আপ হৈ গৈছে, নতুন এটা পেজ খোল খাই আহিব। ইয়াত অট'মেটিক নামটো জেনেৰেট হৈ যাব। তাৰপিছত দেউতাকৰ নাম, তাৰপিছত মাৰ নাম ফিল আপ কৰিব লাগিব আৰু জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। মই ফিল আপ কৰিলোঁ। তাৰপিছত নেশ্যনেলিটিটো চিলেক্ট কৰিব লাগিব ইণ্ডিয়ান বুলি। তাৰপিছত ৰিলিজিয়াছটো যি হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান চিলেক্ট কৰি ল'ব। তাৰপিছত লাষ্টত দিছে এডিশ্যনেল নাম্বাৰ, যিকোনো এটা মোবাইল নাম্বাৰ আৰু এটা দিব লাগিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত তলত নিজৰ এড্ৰেছটো ফিল আপ কৰিব লাগিব। প্ৰথমে নিজৰ ভিলেজটো লিখিব লাগিব, তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, পুলিচ ষ্টেচন, পিন নাম্বাৰ আৰু 2 নম্বৰত শেষত চেম এজ পাৰ্মানেণ্ট এড্ৰেছ। যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ সৈতে চেম হয় তেন্তে এই ঘৰটোত ক্লিক মাৰি দিব। তাৰপিছত নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত পুলিচ ষ্টেচনটো চিলেক্ট কৰিব, তাৰপিছত পিন নাম্বাৰটো চিলেক্ট কৰিব। পিন নাম্বাৰটো আচলতে চিলেক্ট কৰিব নালাগে, ইয়াত টাইপহে কৰিব লাগে। মই কৰি লওঁ। যদি
আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ লগত চেম হয় তেতিয়া এই ঘৰটোত ক্লিক কৰি দিব তাৰপিছত সেভ এণ্ড নেক্সট কৰিব তাৰপিছত এনেদৰে নতুন পেজ এটা খোল খাই আহিব ইয়াত কোৱালিফিকেশ্যনটো হাই ছেকেণ্ডেৰী অট'মেটিক জেনেৰেট হৈ যাব তাৰপিছত ডিপাৰ্টমেণ্টটো ইয়াত আপোনাৰ আৰ্টছৰ পৰা ছায়েন্সৰ পৰা কমাৰ্চৰ পৰা আপুনি চিলেক্ট কৰি ল'ব মই আৰ্টছৰ গতিকে আৰ্টছত দিলোঁ তাৰপিছত কলেজৰ নামটো লিখিব লাগিব কলেজৰ নামটো এনেদৰে চিলেক্ট কৰাৰ পাছত ছেভ মাৰিব লাগিব ছেভ মৰাৰ লগে লগে নতুন এটা পেজ খোল খাই আহিব তাৰপিছত ইয়াতো কাৰিকুলাম এক্টিভিটিছবিলাক বিচাৰিছে যদি আপোনাৰ NCC আছে তেন্তে ইয়েছ মাৰিব নাই যদি নো মাৰিব মোৰ নাই গতিকে নো মাৰিম তাৰপিছত ডু ইউ হেভ হোম গাৰ্ড চাৰ্টিফিকেট আছে যদি ইয়েছ মাৰক নহ'লে নো মাৰক তাৰপিছত স্পৰ্টছ চাৰ্টিফিকেট আছে যদি ইয়েছ মাৰক নহ'লে নো মাৰক তাৰপিছত কম্পিউটাৰ চাৰ্টিফিকেট আছে যদি ইয়েছ মাৰক নহ'লে নো মাৰক যদি আছে ইয়েছ মাৰক মোৰ আছে গতিকে ইয়েছ মাৰিম তাৰপিছত ইয়াৰ ডকুমেণ্ট টাইপটো বিচাৰিছে PGDCA মোৰ ইয়াত 1 বছৰৰ PGDCA কোৰ্চ কৰা আছে গতিকে মই এবছৰীয়া PGDCA ইয়াত দেখিছে মোৰ ডকুমেণ্টছটো মই আপলোড কৰিলোঁ তাৰপিছত ছেভ এণ্ড নেক্সট মৰাৰ পাছত নতুন এটা পেজ খোল খাই আহিব ইয়াত ডকুমেণ্ট টাইপটো অট'মেটিক ইয়াত আপলোড কৰিব লাগিব এজ প্ৰুফৰ কাৰণে এডমিট দিব পাৰে মই এডমিটটো দিলোঁ তাৰপিছত 2 নম্বৰ হৈ গ'ল ডকুমেণ্ট টাইপটো আপোনাৰ কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট লাগিব মাৰ্কশ্বিটখন মই দিলোঁ এই দেখিছে মোৰ ডকুমেণ্ট মাৰ্কশ্বিটটো আপলোড হৈ গৈছে তাৰপিছত ফটো আপলোড কৰিব লাগিব এইবিলাক যে মই আপলোড কৰি আছোঁ এই ফটোবিলাক এই ডকুমেণ্টবিলাক কেনেকৈ ৰিচাইজ কৰিব লাগিব তাৰ কাৰণে মই এটা ভিডিঅ' বনাই দিম আপোনালোকে চাই পেলাই তাৰ পৰা আপলোড কৰি ল'ব বা ইয়াৰ ডকুমেণ্টবিলাক ফটো ক্লিক কৰি তাক ৰিচাইজ কৰি ল'ব সৰু কৰি ল'ব বন্ধু-বান্ধৱীসকল মই কোৱালিফিকেশ্যন মাৰ্কশ্বিটটো আপলোড কৰিলোঁ ফটো আপলোড কৰিলোঁ ছিগনেচাৰ আপলোড কৰিলোঁ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিলোঁ এমপ্লয়ী এক্সচেঞ্জ চাৰ্টিফিকেট আপলোড কৰিলোঁ এই যে মই ডকুমেণ্টবিলাক আপলোড কৰিলোঁ এই ডকুমেণ্টবিলাক আপোনালোকে প্ৰথমে ফটো ক্লিক কৰিব তাৰপিছত ফটো ৰিচাইজ বুলি এটা এপছ আছে সেই এপছত গৈ পেলাই আপোনালোকে ইয়াৰ চাইজটো সৰু কৰি ল'বলৈ পাৰিব তাৰপিছত এইবিলাক ইয়াৰ আপলোড কৰাৰ পাছত ছেভ প্ৰিভিউ কৰাৰ পাছত এয়া মোৰ এনেদৰে ইয়াৰ ফৰ্মটো প্ৰিণ্ট হৈ আহিছে গতিকে মই ইয়াত ফাইনেল ছাবমিট কৰিম ফাইনেল ছাবমিট কৰাৰ পাছত মোৰ সম্পূৰ্ণ হৈ যাব গতিকে মই ইয়াত ছাবমিট কৰিলোঁ ফাইনেল ছাবমিট কৰাৰ আগতে এবাৰ চাই ল'বলৈ কৈছে মই চালোঁ গতিকে ছাবমিট কৰিলোঁ ইয়াত এটা OTP আহিব এই OTPটো ইয়াত ফিল আপ কৰিব লাগিব ইয়াত এই ফৰ্মটো আমাৰ এপ্লাই সম্পূৰ্ণ হ'ব গতিকে OTPটো আহিলে মই ফিল আপ কৰিলোঁ গতিকে দেখিছে এনেদৰে আহিছে ইয়াৰ পিছত ডাউনলোড মাৰিলে মোৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ যাব এই দেখিছে মোৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ গৈছে গতিকে এনেদৰে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আৰু নিজৰ ঘৰতে বহি পেলাই আবেদন কৰিব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব গতিকে ধন্যবাদ জয় আই অসম